এখন পিলপিলি আছে যায় না নাযায় সেনেহেন হ'লেতো কথাই নাই কৃষ্ণ হাই গাইজ আমি মানে মন্দিৰলৈ আহিছোঁ আজি এটা বিশেষ দিন হয় স্পেচিয়েল ডে মোৰ বাৰ্থডে হয় সেইটো কাৰণে মন্দিৰলৈ আহিছোঁ ভণ্টি আৰু মই ভাবিছোঁ আৰু মানে ভাবিলোঁ মানে চাকি এগছি জ্বলাই আহোঁ যিহেতু আজি ভাল দিন হয় এয়া পূৰা পুখুৰী পাৰত আহিছোঁ পূৰা পানী পানী একদম হৈ গৈছে চাৰিওফালে আৰু ইমান গৰম আৰু তাতে মেখেলা চাদৰ পিন্ধি আহিছোঁ গাইজ এতিয়া মানে চাকি জ্বলোৱা হৈ গ'ল আমি মানে ফটো চটো ক্লিক কৰিম তাৰপিছত ভিডিঅ' এটা দুটা বনাম ৰিলচ বনাম সেইটোতো আৰু বনাবই লাগিব মেণ্ডেটৰী হয় চ' তাৰপিছত আমি ঘৰত যাম আৰু ঘৰত নাযাওঁ একচুৱেলি এফালে যাম আপোনালোকে চাই থাকিব ব্লগটো গম পাব ক'লৈ যাওঁ ক'লৈ নাযাওঁ বেছি হৈছে ইমান বৰষুণ ক'ত মোবাইল পৰি যাব লাগিলে দিগদাৰ হৈ যাব আধা ঘণ্টামান এতিয়া ঘৰলৈ যাম আমি এতিয়া বেলেগ এটা জেগাত গৈ আছোঁ মন্দিৰৰ পৰা আহিলোঁ ড্ৰেছ চেঞ্জ হৈ গ'ল পূৰা এতিয়া গৈ আছোঁ কিবা খাবলৈ পাৰ্টি কৰিবলৈ মানে বাৰ্থডে পাৰ্টি দুজনী আছে ফ্ৰেণ্ড আৰু ভণ্টি গৈ আছোঁ এতিয়া এইখিনি খোজকাঢ়ি যাম তাৰপিছত টমটমত যাম আমি টমটম চাই থাকিব আপোনালোকে ইয়াৰ পৰা এখন লওক গাড়ী গৈ আছোঁ পিংকি মোৰ গানৰ সুৰ তুমি চ' গাইজ আমি আহি পালোঁ ইয়াতে মাইহাং বুলি এখন অলপমান পাৰ্টি কৰোঁ আমি মানে এইখিনি টমটমত আহিছোঁ তিনিজনী হয় যে স্কুটিত আহিব নোৱাৰোঁ সেইকাৰণে টমটমত আহিছোঁ হাইৱেৰ ওচৰতে হয় বেগী নদীৰ পাৰত আহিছোঁ মানে ফোন পে' কৰি আছে খুচুৰা নাই বোলে টমটমজনৰ তাত হেৰি
তেতিয়াতো বৈশিব আৰু আমি হাতে বাদে নহয় মই ইয়াতে বৈছিলো নয়নৰ লগত আহাতে কিন্তু দিলে ভাল লাগে পালা পিঠা দিয়া এতিয়া আমাৰ খানা আহি গৈ আছো গাইজ অ মা কি কৰি ইমান লৰে নগলে হ'ল ইমান ভাল লাগে না সেউজীয়া সেউজীয়া পুৰা গ্ৰীণ গ্ৰীণ আমাৰ খানা আহি গ'ল গাইজ এয়া ৰুটি চিকেন কিটো পোলাও আজি পুৰা ইমৰান হাছমিৰ গান বজাই আছে তাকো আমি চিংগেল আহিছো যদি গাৰ্ল বয়ফ্ৰেণ্ডৰ লগত বা কোনোবা হাজবেণ্ডৰ লগত আহিব এটা বেলেগ কথা আছে ইমৰান হাছমিৰ গান বজাই আছে পুৰা পুৰানি কি ইয়াদে তাজা হৈ গই পাৰছো প্লেট কেইখন মোৰ ভাল লাগে এইকেইখন প্লেট ইমান মজা লাগে মই আনিম ৰবা এইকেইখন প্লেট তাইক পোলাও তাইক বেছিকৈ দিম তাই অকল পোলাওহে খাব না বেচেৰীজনী তাই মানে একোৱে নাখায় একদম ভেজ না ভেজে আৰু পিঁয়াজো নাখায় ঠাণ্ডা পানী আনি দি দিল যে খাইলে নেকি পানীটো সেই চেঞ্জ কৰি দিব পাৰলো হয় না চিকেন আৰু চিকেন হ'ব পিঁয়াজটো ইফালে দিয়া এইটো বোলে কঢ়াই চিকেন কঢ়াইটো ইমান সৰু অলপমান গ্ৰেভি নিচিনা দিয়ে আৰু অলপমান সেইটো দি পোলাওটো দি ইফালে এইটো চাইডত পোলাওটো দিয়া অকণমান দিলে হ'ব প্লেটটো উঠাবি খানা একদম চিম্পল আৰু কিমান কৰিছে ৰুটি ইমান এনেও নাখাব লাইফ খাইছা লাইফ আহা নাই ইমান গৰমত ইফালে ৰাস্তা নাই নেকি ইফালে দিয়ে যাওঁ সেইটো আছে হ'ল আমাৰ খোৱা বোৱা এতিয়া মানে যাম আৰু এতিয়া চাওক কি মজা লাগিছে পুৰা একদম গ্ৰীণ 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 পিলপিলি আছে জানা নাযায় সেনেহে হ'লেতো কথাই নাই হয় নেকি তুমি নাচি দিয়া আমি উঠবা নালাগে নেকি উঠবা লাগে না আমি গৈ আছো কিবা ব্লগ বনাইছে আজি বেছি ব্লগ বনাই নাই একদম ব্লগ বেছি বনাব পৰা নাই না ফটো উঠাতে বেছি এতিয়া আমি কেক ল'ম কেক ডাইৰেক্ট ঘৰ হাই গাইজ গুড ইভিনিং মন্দিৰৰ পৰা আহিলোঁ তাৰপিছত আহি কিনে মানে পুৰা একদম শুইছোঁ ঠিকছে শুলোঁ এতিয়া জাষ্ট উঠিলোঁ পুৰা একদম চকু ডাঙৰ মানে কি সৰু হৈ আছে মানে ফুলি আছে পুৰা সেয়াই আৰু আজি মোৰ বাৰ্থডে বুলি আৰু ব্লগ এটা বনাই দিলোঁ আপোনালোকে কেনেকৈ পাব পালে নাজানো কিমানখিনি বনাব পালোঁ সেইটোও নাজানো তাৰপিছত
এতিয়া মানে গা পা ধুম আৰু বাৰ্থডে বুলি আৰু কিনো নিজকে এটা গিফ্ট দিছোঁ। সেইটোতো আপোনালোকে দেখিলে চাগে। এইটো যিটো মানে ৰিজৰ্টত গৈছিলোঁ ফ্ৰকটো পিন্ধি লাইট অৰেঞ্জ কালাৰ হয়, একদম লাইট হয়, লাইট অৰেঞ্জ। এইটো মানে নিজকে গিফ্ট কৰিছোঁ। ফ্ৰকটো আপোনালোকে দেখিছে, কেনেকুৱা পাইছে জনাব। আৰু এইটো মানে চেল্ফ গিফ্ট হয়, নিজে নিজক গিফ্ট দিছোঁ। সেইটোৱে। আৰু তাৰপিছত মা পাপা আৰু মোৰ ফালৰ পৰা দিছে এইটো এটা ড্ৰেছ বোলে কুৰ্তা ছেট হয়। এইটো কুৰ্তাটো, এইটো এটা কুৰ্তা এনেকুৱা হোৱাইট কালাৰ আৰু কিবা ফুলকেইটা একদম মানে লাইট কালাৰৰ হয়, পাৰ্পল টাইপৰ। এইটো পেণ্টটো আৰু এইটো দুপাট্টাটো। চ' এইটোৱে আৰু মোৰ বাৰ্থডে গিফ্ট। বহুত বেছি গৰম গাইজ, এতিয়া গা ধুব যাওঁ, কাপোৰ চাপোৰ মানে জাপি আহিলোঁ। আৰু ইভিনিঙত জাষ্ট এটা সৰুকৈ ইমানকণমান সৰুকণ একদম কেক এটা আনিছোঁ, তাকে কাটিম মানে কি জাষ্ট আৰু এনেই আৰু একচুৱেলি মোৰ কাৰণে আনিছোঁ। তাই কৈ আছিলে কেক লাগে বুলি, সেইটো কাৰণে আনিছোঁ আৰু। চ' সেইটোৱে, আপোনালোকে চাই থাকিব গাইজ। আৰু ইভিনিঙত আপোনালোকক লগ ইমান বেছি গৰম বাৰ্থডে দিনাখন আজি। মই বাৰু ইমান গৰমত জন্ম হৈছিলোঁ নে, ভাবিলেই কিবা লাগি যায়। ইমান গৰমত জন্ম কিয় হ'ব লাগে? ঠাণ্ডাৰ দিনত জন্ম হ'লে ভাল আছিল।